আমাৰ 20 টাকা কৰি লৈছে এই 20 টাকাটো মানে আমাৰ বস্তু ল'ব যে মুঠটো আমি দেখাতে ডাঙৰ হৈছোঁ মনটো আমাৰ সৰু হৈ আছে না এতিয়া ন পালাত পুত খেদে দিলি চলি বাইক চানা পুত গিছে ডাইৰেক্ট চাচোন চা কাৰণে তো হেল্ল' গাইছ প্ৰথমে স্বাগতম জনালো মোৰ এটা ভিডিঅ' লৈ এইখান বৰ্তমান আছো বনমাতৰ ঘৰত শুৱালকুছিত তো মানে পাকঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ খাব ওলাইছো ভাত ই মানে লাজ কৰি আছে চলটো এতিয়া আহি পালে কিয় লাজ কৰি ন লাজ চাজ নকৰবি দে আমি বহিছোঁ খাবা কি আহা নাই গম পাইছা না কিবা লাগিলে কবি অনু মনে মনে কবি বাকী গাইছ ধুনীয়াকৈ ভাত খাই ল'ম ভাত খাই কেনে লগ পাই আছোঁ আৰু এইখান আছে গাহৰি মাংস আহি আছে এইটো ব্ৰইলাৰ আৰু ভাজি আৰু দালি চালি আছে ধুনীয়াকৈ ভাত চাত খোৱা হ'ল আৰু ভাত চাত খাই উঠি এতিয়া অলপ জিৰাং মানে মোবাইলত চাৰ্জ দিম মেইনলি চাৰ্জ হোৱাৰ লগে লগে আমি বাহিৰত দেখি গুচি যাম বাকী যাম আৰু এই চাইডে টিকু আৰু হেৰি ক'ৰবাত গেল টিকু গৈছে হেৰি মূত্ৰ বিসৰ্জন কৰবা চথা হ'ব গ'লে আৰু অৰ্ণৱৰ কোনোবিলাক খুৰাকে মাতছে তো আমি অলপ টাইম আছোঁ আৰু এনেকৈ ক'ত যাই থাকে অৰ্ণৱে মানে হিচাপে নাই খালি আমাৰ লগত আৰু যি কৰিছে সি বঢ়িয়াকৈ মানে মটৰ ঘৰৰ মায়েকান বাজছে মটৰ চটৰ লৈ আনি কেনে সি থকাত মনে আহি আছে এটা খাই আছে তাৰপিছত টিকু সুধছে তোক চটটো চাই লওকচোন চব সুধলো যে কি খাইছা মটৰ কুৰমা চলি আনি তই একলাই মটৰ খাইছা দে ভালে অৱস্থা দে মানুহ চিনি পালো আজি মানুহ চিনি পালো তো এই চাইডে ধুনীয়াকৈ অৰ্ণৱহঁতৰ ঘৰ এই চাইডে ভিতৰৰ পৰা ওলাই যোৱা পৰ বাকী এই চাইডে শাল চাল আছে এইখিনি জেগাতে ধুনীয়াকৈ শাল চাল আছে আৰু দৰ্জাখন খুলিলে দেখা পাব আপোনালোকে এই চাইডে এখন ধুনীয়া পাহাৰ এইবিলাক মানুহৰ গলি বাকী কালি আমি ইয়াতে ভাত খাইছিলোঁ এইবাৰ অলপমান পাহাৰত দেখি ফুৰিব যাম আৰু ফুৰিব যা কি চাই থাকোঁ আৰু বাকী চৰত যাম বাকী ধুনীয়াকৈ যাম ব্ৰহ্মপুত্ৰ আছে কাষতে ইটো চাইড চাওক না ইটো চাইডে কিমান মানুহ ধুনীয়া লাগে আৰু পৰিৱেশটো ইয়াতে 2000 years later তবে কি কৈ আছে কচোন ভিডিঅ' বোলে বনাব নালাগে সি কৈ আছে ভিডিঅ' বোলে বনাব নালাগে তাহাঁতৰ গাঁৱত আহিছোঁ বোলে অলপ গাঁওখন দেখো সেইটো নাই ভিডিঅ' বনাব নালাগে বাকী এই তাৰ দাদাক নাইতো দাদাকে আৰু বৰদেউতাহঁতৰ তো তাৰ আমি গোটেইকেইটা যাই আছোঁ এইবাৰ অলপ সেইটো চাইড যাম আৰু পাহাৰৰ চাইড চৰৰ চাইড অৰ্ণৱে গাইছ ভাবি আছে কি চলি হাতত কিয় মাতলো ৰে গোটাই গাঁৱত লাষ্ট মান খেদে মাৰবা লাগছে এই কেই চাইডে ধুনীয়াকৈ চৰ পালোঁ এইগিলা চাওক ব্ৰহ্মপুত্ৰৰ পাৰ সূৰ্যটো ধুনীয়া ইয়াতে মানে ফটো চটো উঠিব পাৰিম ধুনীয়াকৈ চেৰে আগৰ পৰা ইয়াতে ব্লগ বনাইছিলোঁ ধুনীয়া এটা নিজৰা আছে হয়না দেখো বাকী টিকুৱাতে আগতে আহিছিল মই বাৰু পিছত আহিছিলোঁ সেইটো ব্লগটো চাই ল'ব একবাৰ বাকী ক'ত যাই আছোঁ এতিয়া নাজানো আৰু তো গাইজ ডেঞ্জাৰ ৰাস্তাতে যাই আছোঁ এই চৰৰ মাজত যাম একেবাৰে আমি ঘৰখন চাই আহোঁ কিনো আছে কি ভিউ মজা লাগছে চত তুমি আৰু আমি গাইড আমি একচুৱেলি লৈ আহিছোঁ সিহঁতক নাম্বাৰ লাগব তই গাইজ এই গাইছ অতিথি দেৱ হ'ব এই জেগা দেখাবলৈ আহিছে আমাক বহুত যাওঁতে লৈ গৈছিলোঁ তাক পাৰ্বতী পাহাৰ এই উমচেক একবাৰ মনত আছে না উমচেক আমি যে একবাৰ সৰ্থেবাৰী নাৱেদি যে গৈছিলোঁ সেইটোৱেতো তাতে সেইটোৱেতো ব্ৰহ্মপুত্ৰৰ মাজেদি সেইটোৱেতো ভিডিঅ' তাতে খালি মোৰ বাইকখন লৈ গৈছিলোঁ তাতে আৰু কেনে কষ্ট হৈছিল মনত আছে না বহুত কষ্ট হৈছিল আৰু তই আমাক এই জেগা দেখাব লৈ আহিছা আগৰখন ফাঁচিছে পালাত পুত খেদে দিলি চলি বাইক চানা পুত গিছে ডাইৰেক্ট চাচোন চা চলি ষ্টেণ্ড নাই এই চাব আহিছিলোঁ না এই চাব দাংব লাগব এইবাৰ নাই পাৰিম মই চাওঁ কৰিছোন মই টেকনিক আছে আবার দিন মারিলে মারিম না নাই তুই দৌড়াব নবি অবস্থা এই দেখা এই বুলেট খান যে মই জানো
চলিৰ বডি জিম মাৰা কৈছা না সেইকাৰণে তো গাইছ সেই আধা ঘণ্টামান যুঁজি উঠালো ভৰিছা এতিয়া ফুৰবা আহিছিলো বোলে হয় গাইছ আমি ধুনীয়াকৈ অফৰোডিং কৰি আহি পেলাই বাইক চাইক ধুলো বাইক চাইক ধুই পেলাই থৈ দিলোঁ আৰু কালি ডাইৰেক্ট যাব লাগিব বাকী চাইডে এটা বেলেগ বস্তু দেখিলোঁ ডাইৰেক্ট চাইকেলে লাগে দিছে ইয়াতে The next day. তো হেল্ল' গাইছ গুড মৰ্ণিং ফ্ৰম শুৱালকুছি বস্ত্ৰ উদ্যান পিছে চাওক ধুনীয়াকৈ লেখা আছে বস্ত্ৰ উদ্যান আৰু চাইডে ছাতি ছাতি আছে বাকী আমি টিকেট চিকেট লৈ ল'লোঁ ধুনীয়াকৈ ভিতৰত সোমাই যাম কিনো আছে চাই আহোঁ শুৱালকুছিত না কি কোৱা দেখো ৰাস্তাতে পালোঁ বাকী মানে আমি সেই অৰ্ণৱহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ ধুনীয়াকৈ আৰু ওলাই আহি কেনে মানে কালি আমি য'ত তাতে গৈছিলোঁ এয়া চৰত দেখি চৰৰ পৰা আহি কেনে আৰু ভিডিঅ' ভ্লগ চগ নাবনালোঁ ভাগাৰো লাগছিল ডাইৰেক্ট বাগাত দিলোঁ আৰু বাকী চাইডে আহি চাওক না কি ধুনীয়া এটা সৰু চলিৰ ট্ৰাক চাক টাইপৰ বনাই থৈছে এইটো মানে সৰু চলিৰ মানে সৰু কালৰ দৃশ্যটো দেখাইছে এয়া মাৰ্বল খেলি আছে মানে এইটো মাৰ্বল এইটো মানে চবে চাই আছে আৰু মাৰ্বল এনেকুৱা টাইপৰ আৰু সৰু চলিৰ দৃশ্যটো দেখাইছে আৰু এই চাইডে এইটো চাইড কিবা মাছ চাছ মাৰি আছে আমি গোটেইখিনি বস্তু চাম ধুনীয়াকৈ ইমান ডাঙৰ পাৰ্ক নহয় বাৰু এইগিলা মানে এডাল্টৰ কাৰণে বনাব লাগে এনেকুৱা বস্তু আমাৰো খেলবা মন যায় দেচোন দে ডাঙৰ হৈছোঁ বোলে আমি দেখা যে ডাঙৰ হৈছোঁ মনটো আমাৰ সৰু হৈ আছে না এতিয়া ন বাকী চাইডে মোটা ৰুম চুম আছে তাকে মই গাইছ এটা কথা আমাৰ 20 টকা কৰি লৈছে এই 20 টকাটো মানে আমাৰ বস্তু ল'ব যে মুটো আমি কাৰণ বেলেগৰ মুটলি আমাৰ 5 টকাকৈ লয় আগলি 10 টকা শুনা না বেলেগৰ খাব আহিলোঁ পাইখানাও কৰিলোঁ মুটলো চুকটাখিনি কাম হৈ যায় তো বঢ়িয়া আৰু বঢ়িয়া এতে কথা কোৱা নাই তই য'ত পাৰ্ক দেখা তাতে সোমাবি সদায় হায়েষ্ট পাৰ্ক এখন কেই টকা লয় 10 টকা বা 20 টকা লাইফ লেছন দিলোঁ এটা মই আজিকালি মই বেলেগ ইংলিছ মাৰা হৈছোঁ এক্টিভিটি এইগিলা এইটো আমি কৰিব পাৰিম নে এইগিলা এই সৰু চলিৰ কাৰণে সৰু চলি বাগৰি কৰোঁ দিন হ'লে খেদে আচ্ছা তোৰ মনটো খেদে দি এৰপৰা ওলাব লাগিব সেইখন চালৰি আছে তাতে বহি আছোঁ এইখনত মই এইখনত তো গাইছ আমি ধুনীয়াকৈ ওলালোঁ অলপ চাই তাই বস্ত্ৰ উদ্যানৰ পৰা বাকী মানে এইখিনিয়ে আৰু পাৰ্কখন সৰু চলিৰ কাৰণে ধুনীয়া আৰু বাকী আমাৰ কাৰণে ইমান বেলেগ চাব লগা ঠাই নহয় এই গেটখন কিন্তু বেলেগ গেট বনাইছে দেই ধুনীয়া একদম ফেণ্টাষ্টিক গেট বৰ্তমান গাইছ আমি ঘৰত যাই আছোঁ এয়া বৰ্তমান শৰাইঘাট দলং পালোঁ চাব পাৰে ভিউটো কিন্তু গাইছ কিছু ধুনীয়া দেই তাকে আগত এখন গাড়ী যাই আছে মহেন্দ্ৰাৰ কি ধুনীয়া গাড়ী তো আমি ধুনীয়াকৈ এনজয় কৰি আহি কেনে ছয়গাঁও পালোঁ আৰু ছয়গাঁৱত পেহী এটা ঘৰত সোমলোঁ টিকু আৰু মই বাকী পেহী বোলে এটা কিবা নতুনকৈ বিজনেছ এটা মানে কৰিম বুলি ভাবি আছে মানে সেইটো কাৰণে মোক মাতি আছিল চাবা তো চাবা আহিলোঁ আৰু আহি কেনে দেখা পালোঁ এইবিলাক আনছে চাওক ছোৱালীৰ বস্তু গোটেইখিনি এনেকুৱা ধুনীয়া বস্তু আনছে আৰু কিবা কিবি এনে এইগিলা চাব পাৰে এইগিলা মানে বৰ্তমান ষ্টকতে ৰাখি থৈ দিছে এই চাইডে ক'ৰবাত ষ্টকতে ৰাখি থৈ দিছে কিন্তু মানে গোটেইখিনি এনে বস্তু পাব মণিহাৰী টাইপৰ বস্তু হয় না দেখো বস্তুখিনি কেনে লাগছে নাই তোৰ বস্তুখিলা ভালে লাগছে বাকী পেহী কি কবি পেহী নম্বৰটো দি দিম নতুনকৈ এটা বিজনেছ কৰিম বুলি ভাবছা ভাবিছোঁ মই প্ৰথমতে অলপ ঘৰতে ষ্টক কৰিছোঁ তাৰপিছত অলপ চেল হোৱাৰ পিছত চাই লওঁ দোকান এখন আৰম্ভ কৰিম বঢ়িয়া তো আহিব মানে কণ্টেক্ট কৰিব পেহীৰ ফোন নম্বৰটো দি দিম সেইটোৱে আৰু বাকী অলপ ছাপোৰ্ট কৰিব মোৰ ফালৰ পৰাই হওক বা কিবাই হওক যিহেতুকে এটা নতুন বিজনেছ কৰিম বুলি ভাবি আছে পেহীও সেইটোৱে আৰু সেইখিনিয়ে ক'ম মই তো আমি ধুনীয়াকৈ ঘৰ আহি পালোঁ আৰু বাকী আমাৰ ৰাজাও খবৰ ল'ব কি দেখোন মেডিকেলক লৈ গৈছিলোঁ নে মেডিকেল লৈ গৈছে চা ভাল পাইছে ধান ঠিকো আৰু মই যে মেডিকেলত লৈ লগৰ আহি অলছে মই অহাৰ লগৰ বাকী গাইছ টাটা বাই বাই নেক্সট লগত লগ পাই আছোঁ টাটা বাই বাই